Provindo Vlogs. Happy carving long. Hello दोस्तों guys, আজি মই দেখাবলৈ চেষ্টা কৰিম আজিতো আমাৰ কাৰ্বি আংলং জুনিয়ৰ কাৰ্বি ইউ ফেষ্টিভেল ইয়াত থাকিব আমাৰ ৰাছিংগা ক্লাবত সেইকাৰণে আমাৰ সন্মুখতে আছো এতিয়া আমাৰ কাৰ্বি পৰা দণ্ডি বুলি কয় আমাৰ এইটো গেটখন হয় আমাৰ ট্ৰেডিশনেল কাৰ্বি গেট হয় আপোনাৰ আৰু ইয়াত কমপ্লিটলি বনোৱা হৈ গ'ল আৰু ইয়াত আছে কমপ্লিটলি বাহৰ পৰা বনোৱা আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আন্ডাৰ দেখাবলৈ চেষ্টা কৰিম সেইকাৰণে আপোনালোকে যিমানখিনি কৰি দিব যোনে যোনে নাজানে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব লগত আপোনালোকে শ্বেয়াৰ কৰি দিব মই এতিয়া আপোনালোকক দেখাবলৈ যাম আমাৰ ডাইৰেক্ট আমাৰ ৰাছিংগা ক্লাব ষ্টেটত ৰাইজ এইটো আপোনাৰ ৰেড হাউচ PWD ৰেড হাউচ আপোনাৰ মানতলব মানে এইটো ঘৰটো মানে আমাৰ কাৰ্বি ৰজা ঘৰ হয় মানে ডেকোৰেশ্যনটো বহুত ভাল লাগে আপোনালোকে আহক গোটেইখিনি আপোনালোকে চাই পাব আপোনাৰ দুৰ্গা পূজা চিকেনৰ পৰা আপোনালোকে দেখা পাব ইয়াত আপোনালোকে ডেন্স কৰা হ'ব আমাৰ কাৰ্বি বিষয়ৰ পৰা যেনেকা ডেন্স কৰে তেনেকৈ ইয়াত ডেন্স কৰা হ'ব লগত আপুনি বহুতটা দেখি পাব আপুনি লগত আছে এইটো আপোনাৰ জাম্বলি মানে আমাৰ কাৰ্বি ট্ৰেডিশ্যনেল এইটো বস্তু হয় আপোনাৰ এইটো বস্তু দেখি পাব আৰু এইখিনি বনাই আছে জাত বস্তু সকলৰ ঘৰ আমাৰ কাৰ্বি ট্ৰেডিশ্যনেল ভিতৰত যি বস্তু আছে ইয়াত বনোৱা আছে আপোনালোকে আহক দুৰ্গা পূজা চিকেনৰ পৰা ইয়াতে ষ্টাৰ্টিং কৰা হ'ব য'ত পৰা আহিব মন আছে আপোনালোকে আহিব পাৰে আমাৰ কাৰ্বি বিষয়ৰ ইয়াত ডাঙৰ ফেষ্টিভেল কৰা হ'ব তাৰা লাংচু ফেষ্টিভেলৰ ছেকেণ্ড ইয়াত হ'ব গোটেইখিনি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম এতিয়া কি বনোৱা হৈ গ'ল আপোনালোকে মই দেখুৱাই যাম ঠিক আছে এইটো হ'ল আপোনাৰ নতুন ঘৰ এতিয়া বনোৱা হোৱা নাই আপোনালোকক দেখা পাব আহিলে এইটো বহুত ডিজাইন হ'ব আৰু আমাৰ কাৰ্বি বিষয় আমাৰ ট্ৰেডিশ্যনেল কাৰ্বি ঘৰ হয় এইটো আৰু লগত বহুত আছে ইয়াত কৰি আছে এতিয়া বৰ্তমান দুৰ্গা পূজা আহিলে আপোনালোকে দেখা পাব দুৰ্গা পূজা সময় যে আপোনালোকে 2 তাৰিখ পৰা আহিলে আপুনি দেখা পাব যোনে আহিব মন আছে আপোনালোকে আহক আৰু লগত দেখাবলৈ চেষ্টা কৰিম আৰু এটা আছে এইটো আপোনাৰ ৰাংচিনা চাৰ্পি মানে আমাৰ কাৰ্বি বিষয়ৰ পৰা ছোৱালী বিষয়ৰ পৰা দীঘল লগত আপোনাৰ এইটো ৰজা হয় মানে সেইকাৰণে আপোনাক দেখুৱাই যাম এইটো আমাৰ ষ্টেচু হয় আমাৰ কাৰ্বি ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধা আছে এইটো আপোনাৰ এতিয়ালৈকে বনোৱা হোৱা নাই কমপ্লিট হ'ব এইটো আপোনাৰ দেখি পাব আহক যোনে আহিব মন আছে আপোনালোকে আহিব পাৰে আৰু লগত এটা আছে মই সেইটো আগত অলপ দেখুৱাই যাম এতিয়া বৰফ খাই লৈ যাম এয়া আছে আমাৰ পৰিয়ালৰ মানুহ আপোনালোকে দেখাই দিছোঁ এতিয়া এটা বৰফ খাই লৈ যাম তাৰপিছত আপোনালোকক আকৌ দেখাবলৈ চেষ্টা কৰিম বহুত জেগাত দেখাবলৈ আছে এইটো হ'ল আপোনাৰ কুনি গছ মানে ডাঙৰ কুনিৰ পৰা গছ ওলাইছে মানে সেইটো আমাৰ কাৰ্বি ট্ৰেডিশ্যনেল বস্তু হয় এইটো আপোনালোকক দেখুৱাই দিছোঁ গোটেইখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো হ'ল আপোনাৰ কুনি গছ ঠিক আছে এইখিনি ঠাই দোকান দিয়া হ'ব আপোনালোকে যি বস্তু খাব মন যায় ইয়াতে খাব পোৱা যাব ইয়াত আৰু এইখিনি পাহাৰ কিনাৰ ইমান ধুনীয়া চাবলৈ ভাল লাগে আৰু লগত এইখিনি আছে এইখিনি বনাই আছে এইখিনি বনাই আছে হোৱা নাই আৰু আপোনাৰ দুটা ষ্টেটখন দেখা পাব লগত আপোনাৰ এটা ষ্টেট নাম হ'ল আপোনাৰ চিংমিলজিং আৰু লংমিলজিং লগত মই দেখুৱাই যাম ওচৰতে যাম তেন্তে আহক চাই থাকক গোটেইখিনি বনাই আছে মানে মই এতিয়া ইমান গৰমত যে এতিয়া মই বৰফ খাই আছোঁ আপোনালোকক দেখাই দিছোঁ আৰু লগত বহুতখিনি মই দেখুৱাই যাম আপোনালোকক গোটেইখিনি চাই থাকক মোৰ ফ্ল'ৰলৈকে আপোনালোকক মই দেখুৱাই দিম ঠিক আছে এইখিনি দোকান গোটেইখিনি দোকান হ'ব আমাৰ কাৰ্বি ট্ৰেডিশ্যনেল দোকান হ'ব ইয়াত আপোনালোকে যি বস্তু খাব মন যায় কাৰ্বি বিষয়ৰ পৰা আপোনালোকে খাই পাব ইয়াত আহিলে আপোনালোকে গাইজ এইখিনি চব দোকান আপোনালোকে খাই পাব কাৰ্বি ট্ৰেডিশ্যনেল বুঢ়া ভাত আৰু লগত মাংস যা মাংস খাই পাব আপোনালোকে আহিলে ইয়াত নিশ্চয় আপোনালোকে খাবলৈ পাব গোটেইখিনি আপোনালোকে আহিব মন যায় আপোনালোকে আহক
গোটেইখিনি আপোনালোকক চাই যাওক মানে আমাৰ কাৰ্বি ট্ৰেডিশ্যনেলৰ ভিতৰত বহুত ভাল ভাল বস্তু ইয়াত মানে কৰা দেখাই দিয়া হ'ব এইখিনি সব ঠাই দোকান এইখিনি সব দোকানে হ'ব দোকান বহোৱা জেগাত এইখিনি খাবলৈ আপোনালোকে পাই যাব আপোনাৰ চলাই মদ আপোনাৰ লোকেল মদ গোটেইখিনি আপুনি যেনেকৈ মানে আপোনালোকে খাব মন যায় তেনেকৈ ইয়াত আপোনালোকে পাই যাব আপোনাৰ গোটেইখিনি ৰাইজ আহক এইখিনি মই আকৌ দেখুৱাই থাকিম গোটেইখিনি আপোনালোকে ফুল ভিডিঅ' চাবলৈ মন যাব তেতিয়ালৈ আপোনালোকে লাষ্টলৈকে আপোনালোকে শেষলৈকে চাই থাকক তেন্তে গাইজ দেখুৱাই থাকিম পিছখিনিত গাইজ এইকেইটা চব দোকানে যেনেকৈ আপোনালোকে আহিলে আপোনালোকে দেখা পাব গোটেইখিনি এতিয়া ৰেডি হৈ আছে দুৰ্গা পূজাৰ সময়ত আপোনালোকে দেখা পাব ডান্স কৰা হ'ব জেগাত বহুত মানুহ ঢেৰ হ'ব লাখ লাখ মানুহ ইয়াত হ'ব গোটেইখিনি দেখুৱাই দিছোঁ প্লেচটো আকৌ বেলেগ জেগা বেলেগ লোকেশ্যন আপোনালোকক আকৌ দেখুৱাই দিম আপোনালোকে লাষ্টলৈকে চাই থাকক এইখিনি বনাই আছে এইখিনি চব দোকান গাইছ আপোনালোকে দেখা পাব আকৌ ইয়াত ষ্টেট এইটো হ'ল আপোনাৰ দুসৰা ষ্টেট হয় দুইটা ষ্টেট ইয়াত থাকি যাব আপোনালোকে ডেন্স কৰা হ'ব ইয়াত আৰু লগত আপোনাৰ হল আছে আপুনি দেখা পাব বহুত বস্তু ইয়াত আপোনাৰ গছখন আছে গছ গছনি বহুত আছে আৰু জেগাত হয় আপোনালোকে নিশ্চয় জানিব বিচাৰে যদি আপোনালোকে শেষলৈকে চাই থাকক মই দেখুৱাই থাকিম এইটো হ'ল গছ আমাৰ এইটো গছ যে এইটো গছ পাতহে আমাৰ চলাই মদ যে আমাৰ গাঁৱলীয়া মদ এইটো প্ৰায় বনায় গাইছ এইটো হ'ল আপোনাৰ গছ হয় যোৱা বছৰ সেইটো বাঘ বনোৱা আছিলে সেইটো যোৱা বছৰ বাঘ বনোৱা আছিলে এইটো এতিয়া বেয়া হৈ গ'ল এইবছৰ নাই আৰু এইটো আপোনাৰ বগৰী আছে বগৰী এইটো হ'ল হোৱা নাই সৰু হৈ আছে গুটি হৈ আছে এতিয়া আকৌ গোটেইখিনি ইয়াত আপোনালোকে ৰুম হ'ব মানে থাকিবৰ কাৰণে বাহিৰৰ পৰা যদি আহে ইয়াত আপোনালোকে ৰুম পাই যাব নিশ্চয় আপোনালোকে টেনশ্যন নল'ব আৰু এইখিনি ঠাই আপোনালোকে আহিলে বহুত ভাল লাগে মানে ঘূৰি ফুৰিবলৈ বহুত মজা লাগে জেগাখন চাওক আমাৰ কাৰ্বি আংলং তেনেকুৱা জেগাত আছে বহুত ভাল আপোনালোকে মানে আহিলে মনটো শান্তি লাগে তেনেকুৱা ধৰণৰ জেগাত হয় এইটো গোটেইখিনি দেখুৱাই দিছোঁ এইখিনি চব দোকান ঠাই হয় আপোনালোকে দেখা পাইছে গোটেইখিনি আপোনালোকে চাই থাকক মই দেখুৱাই থাকোঁ মানে হ'ল এইটো য'ত আমি ইয়াত নাম হ'ল আপোনাৰ জানে নেকি মই কৈ দিম ন আপোনালোকে ইয়াত নাম হ'ল ৰাছিংজা আকলাম দং মুকা কাৰ্বি আংলং আছাম আপোনালোকে আহিলে আপোনালোকে ইয়াত ডেন্স কৰা হ'ব আৰু নাচিব বহুত ঠাইখিনি বহুত দূৰৰ পৰা আহিব আৰু এইটো জাগাত প্লেচ হ'ল কিমান হ'ব বিঘা 400 বিঘামান জাগাত ভিতৰতে মানে প্ৰগ্ৰামটো হৈ আছে মানে এইখিনি চব মেলাই জাগাত মেলাইখিনি 400 বিঘামান হ'ব ইয়াত গোটেইখিনি ডাঙৰ বহুত ডাঙৰ মানে তাৰালাংচো আমাৰ ডিফু তাৰালাংচো ফেষ্টিভেলৰ ছেকেণ্ড হয় সেই ঠাইটো সেইকাৰণে আপোনালোকে আহক চাবলৈ আহক বহুত চাবলৈ পাব ষ্টেট দুখন ষ্টেট আছে লগত চাবলৈ বহুত বস্তু পাব আমাৰ কাৰ্বি ছোৱালীৰ বিষয়ৰ পৰা ৰজা দেখি পাব লগত আপোনাৰ কুনি গছ দেখা পাব লগত আপোনাৰ টাৱাৰ নিচিনা এটা ঘৰ আছে এইটো আপোনাৰ এইটো ঘৰো দেখা পাব মই ওচৰৰ পৰা দেখুৱাই দিম আপোনালোকে আহক দেখুৱাই থাকিম চাই থাকক এতিয়া মই গৈ আছোঁ মানে বেলেগ ঠাই মই গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ সেইকাৰণে আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আমাৰ কাৰ্বি আংলঙৰ বহুত ঠাই আপোনালোকে ঘূৰি পোৱা নাই যদি ঘূৰি আহক কোনো টেনশ্যন নাই ইয়াত কোনো ডিষ্টাৰ্ব কৰিবলৈ মানুহ নাই ইয়াত আপোনালোকে পূৰা নিশ্চয় জেগাত আহিলে আপুনি অলপ মজা পাব আকৌ এনজয় হ'ব জেগাত কাংথিলাংচো তেনেকুৱা ধৰণৰ ইয়াত আছে আকৌ ৱাটাৰফল অলপ দূৰত গ'লেতো আকৌ ৱাটাৰফল পাই যাব এতিয়া হ'ল আপোনাৰ ইয়াত প্ৰগ্ৰামৰ পাতিবলৈ জেগা হয় সেইকাৰণে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম ঠিক আছে মই আপোনালোকক দেখুৱাই দিম এতিয়া গোটেইখিনি বনোৱা হোৱা নাই এতিয়া বনাই আছে সেয়া এইটো হ'ল এটা ষ্টেট বহুত ডাঙৰ ইয়াত নাচিব
ষ্টেট হয়। ইয়াত নাচিব গোটেইখিনি মানুহ, আমাৰ কাৰ্বি আংলং গোটেইখিনি মানুহ আছে ইয়াতে নাচিব, ডান্স কৰিব, গোটেইখিনি জাত ষ্টাইলত ইয়াত দেখাব। সেইকাৰণে আপোনালোকক মই দেখুৱাই দিছোঁ আজি। সেয়া বঢ়িয়া জেগাত আছে, জেগাটো ঠাইটো বহুত ভাল লাগে। সেয়া এইখিনিত স্কুল আছে, এইখিনি অলপ কমিটি হল আছে। এইটো হ'ল আপোনাৰ গছ তলত এই ছাগলী বহি আছে, সেয়া দেখিছে। এতিয়া হ'ল সেইটোৱে ষ্টেট মেইন ষ্টেট এইটো হ'ল আপোনাৰ। মোৰ দেখুৱাই দিছিলোঁ যে টাৱাৰ নিচিনা ঘৰ বুলিতো, মই জুমত টানি দিম, জুম টানি আপোনালোকে চাব। সেইটো ঘৰটো মই ওচৰৰ পৰা দেখুৱাই দিম, কেমেৰাখন ইমান ক্লিয়াৰ নহয় চাগে, মোৰ মানে লেন্সটো সৰু আছে সেইকাৰণে। ঠিক আছে, মই আকৌ দেখুৱাই থাকিম। এইখিনি হ'ল বেলেগ মানে দূৰৰ পৰা যদি মানুহ আহিলে আপোনালোকে তাতে মানে ৰাতিটো শুব পাৰিব। আপোনালোকে টকা একো দিব নালাগে। ইয়াত বহুত বঢ়িয়া জেগাত হয়। আপোনালোকে আহিলে ধৰক 3 দিন 4 দিনটো ইয়াত নাচিব, ডান্স কৰিব, কিছুমান গান গাব, এনেকুৱা আৰু। সেইকাৰণে আপোনালোকে গোটেইখিনি মানুহ যদি আহিব মন যায় আপোনালোকে আহক। যদি আপোনালোকে যদি আহিব নাজানো তেতিয়াহ'লে মোৰ ইয়াতে নাম্বাৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰক। কণ্টেক্ট কৰিখিনি আপোনালোকৰ ইয়াত চাবলৈ আহক। গোটেইখিনি ঠাই আপোনালোকে দেখা পাব। মই ইয়াত নাম্বাৰখন দি দিম, ইয়াত ষ্ট্ৰীমত আহি আছে, আপোনালোকে কণ্টেক্ট কৰি দিব। ঠিক আছে, এতিয়া মোৰ হ'ল আপোনালোকক দেখুৱাম। এইটো এতিয়া গৈ আছোঁ মই। এইখিনি ঠাই বনাই আছে, এইখিনিত আকৌ বনাই আছে। এইখিনি টাৱাৰ গছ, টাৱাৰ ঘৰটো যে বহুত ধুনীয়া লাগে। টাৱাৰ ঘৰটো মানে এইটো টাৱাৰ নিচিনা আৰু। এইটো আপোনাৰ ZKYF তেনেকুৱা ধৰণৰ লিখি দিলে। আৰু এইটো আপোনাৰ ডিজাইন কৰাটো আমাৰ কাৰ্বি ট্ৰেডিশ্যনেল কাপোৰৰ ডিজাইন হয়। এইটো আপোনালোকক মই ওচৰত দেখুৱাই দিম। এইটো কাপোৰৰ ডিজাইন হয়, এইটো বস্তুটো কাপোৰৰ ডিজাইন হয়। এইটো আপোনাৰ হোৱাইট আছে, ক'লা আছে, বগা, ক'লা আৰু ৰেড, ৰঙা আৰু তেনেকুৱা আৰু। এইখিনি সেয়া চাওক, ইয়াতে ডেন্স কৰা হ'ব, ইয়াতে মাইক ইয়াতে দিব আৰু লগত বক্সখিনি এইখিনি টাৱাৰ নিচিনা বনাব, ইয়াতে ওপৰ হ'ব। এইটো ZKYF লিখি আছে, সেয়া চাওক। আপোনালোকে আহক, গোটেইখিনি মানুহ দূৰৰ পৰা যদি আহে ইয়াত চাবলৈ বহুত মজা পাব। ইয়াত বহুত মানুহ ঢেল হ'ব। আৰু এইটো হ'ল গছ তলত আপোনাৰ সেইটো টাৱাৰ ঘৰটো, মই টাৱাৰ ঘৰটো দেখুৱাই দিম। এইটো টাৱাৰ ঘৰটো, এইটোৱে মেইন টাৱাৰ ঘৰ। সেয়া চাবলৈ বহুত মজা লাগে, বহুত ধুনীয়া। এইটো বাঁহৰ পৰা বনোৱা, আপোনালোকে দেখা পাব চাগে। এইটো লোহাৰ পৰা নহয়, তো কালাৰ দিয়া হৈছে বুলিহে আপোনালোকে লোহাৰ নিচিনা দেখি পাইছে। এইবিলাক হ'ল আপোনাৰ বাঁহৰ পৰা বনোৱা। সেয়া চাওক, বাঁহৰ পৰা, এইবিলাকো চব বাঁহৰ পৰা বনোৱা। সেয়া চাওক, গোটেইখিনি দেখুৱাই দিছোঁ। ইয়াত লাইটিং লগোৱা হ'ব, জিলিক মিলিক লাইট, ইয়াত বঢ়িয়া দেখি পাব। এইটো আমাৰ কাৰ্বি আংলঙৰ ছুপাৰহিট চৰাইটো, এইটো মেইন। ইয়াত দেখুৱাই দিছোঁ, গোটেইখিনি দেখাবলৈ আছে, মই দেখুৱাই দিছোঁ। সেয়া চাওক, গোটেইখিনি দেখাবলৈ আছে, মই দেখুৱাই দিছোঁ। এয়া চাওক, এয়া গোটেইখিনি চাওক। এয়া আৰু এইখিনি বহুত ওপৰখিনি চাওকচোন, ইমান বঢ়িয়া লাগে। আৰু এইখিনি ঠাই সেয়া চাওক, বহুত মজা দেখি পাব। আপোনালোকে সদায় চাওক, মই দেখুৱাই থাকিম। আকৌ আমাৰ কাৰ্বি আংলং বহুত ঠাই এনেকুৱা প্ৰগ্ৰাম বহুত জেগাত পাতিছে। আৰু এতিয়া দেনগাঁও দেখুৱাম। দেনগাঁওটো নেক্সট ব্লগছত আপোনালোকে দেখা পাব। এইটো হ'ল আপোনাৰ ৰাস্তা মেইন, আমাৰ এইটো ডাইৰেক্ট দংমুকাক বজাৰত যোৱা ৰাস্তা হয়। সেইটো দেখুৱাই দিছোঁ আপোনালোকক। সেইটো ঘৰটো একদম মজা লাগে, চাওকচোন। একদম ডিজাইনটোত কেনেকুৱা লাগিছে চাওকচোন। সেয়া দেখিছেনে সকলোকে? ঠিক আছে গাইছ, আজিতো ইয়াতে সমাপ্ত কৰি। হেল্ল' গাইছ, গোটেইখিনি দেখুৱাই দিলোঁ। আপোনালোকে দেখি পাইছে চাগে। আপোনালোকে যদি শেষলৈকে চাইছে তেতিয়াহ'লে ভাল লাগিছে। আপোনালোকে আহক, ইয়াতে মোক কণ্টেক্ট নাম্বাৰ দিয়া হ'ব। আপোনালোকে যদি আহিব মন আছে তেতিয়াহ'লে আপোনালোকে ইয়াত ষ্ট্ৰীমত কণ্টেক্ট নাম্বাৰ দিয়া হ'ব। ইয়াতে আপোনালোকে কণ্টেক্ট কৰিব, মোৰ জেগাটো দেখুৱাই দিম। গোটেইখিনি মানুহ আহিব বিচাৰে তেতিয়াহ'লে আহক। ইয়াত থকা ৰুম পাই যাব, আপোনালোকে খোৱা বোৱা ইয়াত পাই যাব। আপোনালোকে ফ্ৰী খোৱা বোৱাও আপোনালোকে খাব যদি পাই যাব। লগত যদি আপোনালোকে টকা নিলে বহুত ভাল লাগিব। আৰু লগত ইয়াত চাবলৈ বহুত মজা হ'ব। আমাৰ কাৰ্বি আংলঙৰ গোটেইখিনি ডাঙৰীয়া চব ৰজা যিমানখিনি আছে ইয়াত চব অহা হ'ব। আপোনালোকে গোটেইখিনি ঠাই দেখি পাইছে, তেন্তে আপোনালোকে আজি ইমানে সমাপ্ত কৰিম।